ঔ কি কৰি আছ তই? ঐ এনেই আছোঁ এতিয়া কি কৰিম আছোঁ চিকৰি নাই লগত? নাই দিবলৈ দোকান খোলা আছে না নাই? অঁ আছে যাওঁ নহ'লে তাতে দিবলৈ দোকানলৈকে নে কি? নহ'লে যাম সি বা দোকানতে আছে না আগতে আছে ঐ এলগা দোকানত আছে না নাই? আছে ঐ এলগা ঐ এই তোৰ এই চিনিখ মালকেইটাৰ খবৰ কি? এ ভাই নকবি দে আৰু যি জমনি মাৰ্কেটত পুৰা টপ মাল আহিছে নহয় সঁচাই চাবি নেকি দেখাচোন এই ৰাচা কৰ ইটা মাল কৰ সেইবোৰ মানে কি কিবা আগিয়া গোৱালপাৰাৰে বেছি আছে একদম পোৱা নাই টপ না এটাই মাতিছিলে নহয় এই বালৰ সেইটো নহয়তো লগ কৰিব মাতিছিলে এই তোমাৰ মানে কি যে যেতিয়া সুৰত কৈছে তই জিতা সৰত কৈছা ক'বতো লাগিবই না তহঁতক নকয় কাক ক'ম নেকি তই ভাবিবি জানোৱে না মই এই আৰু কালি আৰু মোৰ কি হৈছে কোনোদিনো ফেচবুকত SMS নকৰে এটা বোৱাৰীক SMS কৰি পালো এই মানে বোৱাৰী লাভাৰ না বোৱাৰী উপায় নাই ছোৱালী নাই আৰু এক কাম কৰা কি কালি ফাংচন আছে নহয় ক'ত পিনে আছে কালি ফাংচন আছেতো আছে নেকি বন্দাপাৰাৰ চাইডে মই নহ'লে তোৰ ইয়ালৈকে আহিম তোক লৈ যাম তিনিটাই যাম একেলগে তিনিটাই যাম একেলগে তিনিটাই যাম দে আহিবি হা আহিবি একেলগে যাম হ'ব আহিম মই কিন্তু তাৰে এজন মাল আছে নহয় SMS দি থবি আজি মালটোক মানে লগ কৰি থৈছোঁ সেইটো কাৰণে তোহঁতক ক'লো না মানে তাই কৈছে লগ কৰিম বুলি লাগে কবি আমি ৰখিম দেই ভাই লগ লাগে নেকি দে হ'ব দে হ'ব এক কাম কৰোঁ নহ'লে আজি যাম কালি ৰাতিপুৱা আহি আড্ডা দিম তোক যাবা দিব না কালি আহি একবাৰ লগ ধৰিম নেকি হ'ব দেউতাই এবাৰ যাবা দিনা যে তাত এইবোৰ মই মেনেজ কৰিম না আমি যাম কালিতো প্লেনিং হ'লে আজি যাম মালটাকে একবাৰ ফোন কৰোঁ ৰ লগ কৰিব লাগিব না আজি হেল্ল' কি কৰি আছা কালি আজি তহঁতৰ তাত ফাংচন আছে না হা যাম দিয়া হা লগ কৰিম তাকে ক'বই কল কৰিছিলোঁ হ'ব দিয়া হৈ যাব কালি টেনশ্যন নাই চিকৰ তামাম লাগে না কি আছে আজি যাবি নে নাই কালিতো প্লেন হৈ গৈছে আৰু কি আজি যাবি কালি যাবি লাগে আছে আৰু যামে ফিক্স আৰু আমাৰ কথাই আৰু 7টা মানত যাম গধূলি কৈ থৈছোঁ কালি লগ কৰিব দিছে আৰু কি হয় এতিয়া 2টামান আন্দা দিবি আমাৰ কাৰণে বাহ তোৰ ক'লে যাম নহয় বাবুলে আৰু মই হ'ব দিয়া তাক ক'তনো অকলে থাকবো লগটো থাকবই না মিছ নকৰিবি কিন্তু তুই এই মিছাৰ কৰিম নেকি টেনশ্যন নাই যাম বুলি কৈছোঁ অলপ জল্দি আহিবি আমাৰ ইয়ালৈকে একেলগে যাম নেকি 7টা মানতে আহিবি তই যেনেকৈ ক'লি আৰু তোৰ দেউতাৰক পইচা না নাই এই টেনশ্যন নাই তোক আৰু গধূলি ঘৰৰ পৰা তুই নিজে অলপ আৰু কিন্তু থ'ব আহিবা নোৱাৰো ৰাতি সেইটো হ'ব নাই মই গেলি একেবাৰে প্লেনটো হৈ যাব লাগিব কি প্লেন হ'ব লাগিব মোক ঘৰৰ পৰা লৈ গ'লে ঘৰৰ পৰাই থৈ যাব লাগিব এইটোৱে কিয় কথা আছে তোক ইয়াতে নামাই দিম তই দোকানত তুই যাবি হ'ব দেচোন আগতে আহিবি দে হ'ব দে যাওঁ নহ'লে যা ফোন মাৰিম এতিয়া হ'ব ৰহ এইবাৰ কল কৰি চাওঁ আবে চুইচ অফ চব বৰবাদ হৈ যাব এতিয়া ইটো নাযোৱাৰে প্লেন লৈছে চাগে কি হ'ব বাবলে এবাৰ কল কৰি চাওঁ ৰ
হেল্ল' অঁ এইটো বিকাশে ফোনটো ৰিচিভে কৰা নাই মোবাইল এটা অফ নাযাবই চাগে কালি কি ধুনীয়াকৈ প্লেন কৰিলোঁ আৰু মোৰ তাত লগ ধৰিব লগা আছিল চব বৰবাদ হেল্ল' নাই মোৰ যোৱা নহ'ল উপায় নাই বন্ধু দুজন ঠগাইছে শুনাচোন এই চাৰিওফালে গ'ল কেলা দেউতা মোৰ আপোনাৰ লগত এটা কথা আছিলে কচোন ক বাবা শুনো কি কথা মানে মোক এখন বাইক লাগিছিলে বাইক হয় কিয় লাগে তোক বাইক আৰু এই লগৰবোৰৰ আছে মোৰে নাই সেইটো কাৰণে মোৰ ভাল নালাগে নহয় এই বাৰীৰ পিছফালে এখন ভাঙা চাইকেল আছে কালি ভাল কৰি দিম সেইখন দি ঘূৰিবি হ'ব আপুনি এনেকৈ ঠাট্টা কৰি আছে কথাটো আপোনাক মই চিৰিয়াছলি কৈ আছোঁ মই চিৰিয়াছলি কৈছোঁ বাবা তহঁতৰ বয়সত আমি খোজকাঢ়ি স্কুলত গৈছিলোঁ চাইকেল লৈ কলেজত গৈছিলোঁ সেইটো আগৰ দিন আছিলে এতিয়া নাই নহয় এইবোৰ আগৰ দিন এতিয়াৰ দিন বুলি কথা নাই নহয় আপুনি তেনেকৈ তইও ল'ৰা আছিলি ময়ো ল'ৰা মই দিনত কাম বন কৰি কলেজ গৈছিলোঁ তই এইবিলাকতো কষ্ট কৰি নাপালি মোৰ পইচা দিছে নাই বাইক চাইক দিবা এতিয়া আপুনি এনেকৈ কৈছে আপুনিতো ভবা নাছিলে জন্ম দিয়াতে এইটো ভাবিছিলে নেকি জন্ম দিয়াতে আপোনাৰ কাৰণ নিজৰ কামতহে লাগিছিলে তোক মই জন্ম দিওঁ বুলি দিয়া নাই নহয় এখন বতৰটো আছিল গুমা আৰু মাইনাৰ প্ৰতি আছিল মোৰ অলপ মৰম সেইকাৰণে তোক মই জন্ম দিলোঁ নহ'লে তোক এই পৃথিৱীত আনাবৰ প্লেনিঙে নাছিল বুজিছা আপুনি সেইবোৰ ক'লে নহ'ব মোক বাইক লাগিব কৈছোঁ লাগিব মই যাওঁ এতিয়া মই পইচা আহিছা নাই এই বেটাত ধুৰন্ধৰ গাহৰিৰ পোৱালি এই নিজেতো সম্পত্তি কৰবা নৰা এই বাপেৰে সম্পত্তিৰ ওপৰত তাণ্ডৱ চালা জীৱনত একো উন্নতি কৰিব নৰা তই থাৰ্টি কাবোজ নাই 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 যাম 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 এই কি হয় দেখো যাম কৈছিলোঁ বেটা কৰিছোৰ দেউতা কি কৰি আছিলি নাহে এনেই অলপ কি এনে অলপ কি ক'ম মানে লগৰ লগত কথা পাতি আছিলোঁ তোৰ স্বভাৱটো বেয়া হৈছে এই কি কয় শুন এই কাইলৈ মই এই মামাহঁতৰ ঘৰত যাম হয় নেকি তইতো আৰু ভয়া তোৰ লগৰে এটা কাৰোবাক মাতবি হ'ব দেউতা হ'ব 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 দে মই আৰু এই নাম্বাৰটো মোক দিবি বাপেৰৰ লগত কথা পাতিম মই টোপনিয়ে নাহে বে কেইটা বাজি বে 12টা বাজিছে লাগিছে পেচাব বাহিৰতো ওলাব ভয় লাগে কি কৰা যায় আইডিয়া লা 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 উফ এতিয়াই শান্তি দে উফ কিহৰ কথা ই বেটাই মই নোহোৱা তালত মালু খোৱা আৰম্ভ কৰিছে নেকি আছে যেতিয়া মইহে এপেক মাৰি দিওঁ বহুত দিন হ'ল খোৱাও নাই বেলেগ গন্ধাইছে দেখোন হেভি মালে হ'ব যেন পাওঁ কি মাল এইটো মালটো খালো নিচা বুলি নালাগে কিবা চখা চখাই লাগে খায়ে দিলোঁ উপায় নাই পেলাই দিব
ইয়াক বেটাক ধৰিব লাগিব, সি মালো খোৱা কৰিছে ন। আৰে বতৰটো কি হ'ল? মইতো ইয়াতে লৈছিলোঁ। কোনোবাই লুকাই দিছে। নাইতো কি হ'ল? কি হ'লে পাপা? নাই কিবা এটা চাই আছিলোঁ মই। কি চাই আছা তই? নাই এনে কি বস্তু কচোন ক, মই বিচাৰি পাব পাৰোঁ। নাই এনেই কিবা এটা বস্তু মই চাই আছিলোঁ। তাকেতো কি বস্তু অলগত ধ নকাই কিয়া? মানে ইয়াতে এটা বটল আছিলে, সেইটোকে মই বিচাৰি আছোঁ, পোৱা নাই ইমান টাইমলৈকে। বটল? হয়। কি আছিল বটলত? কেনেকৈ কওঁ, মানে আছিলে অলপ কিবা কিবি। ভালকে ক গুৰুচুৰ, কি আছিলে? মানে কথাটো হ'ল, মই ৰাতি ইয়াতে মানে লগটো নাহিলে, তাকে মই উঠিবতো ভয়ে লাগে মোৰ। পেচাবখিনি কৰি তাতে থৈ দিছিলোঁ, পেলাই দিম বুলি ভাবিলোঁ, বটলটোৱে নাই ইয়াত। তাকে আপুনি পেলাই দিছে নেকি বটলটো? মই বটল চটল দেখা নাই। কি হ'ল? মইনো মুঠে খাব পালো নে?